আজি যোৱা নিশা ঘটনা চাই লওক আপোনালোকে। হাই হেল্ল' নমস্কাৰ দোস্তলোক, কেনে আছে আপোনালোক? মইতো ভালেই আছোঁ। বিশেষ আপোনালোকলৈ এটা ডাঙৰ খবৰ লৈ আহিছোঁ। শুনা পাইছে চাগে আপোনালোকে ট্ৰেইনৰ এক্সিডেণ্টৰ কথা। মই তাৰে বিষয়ত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিলোঁ, শেষলৈকে চাব। ভিডিঅ'টো কেনেকৈ কি হ'ল গম পাব তাৰ পৰা। চাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া এই ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। ধন্যবাদ। এইখন ট্ৰেইন আহি আছিল গুৱাহাটী টু চেন্নাই আহি থকাত পথ দুৰ্ঘটনাত ট্ৰেইনৰ এক্সিডেণ্ট হোৱাৰ ক্ষেত্ৰত প্ৰায় ৩০০ লোকৰ আহতৰ হয়। এখন ট্ৰেইনৰ পথ দুৰ্ঘটনাত ইমান আদমি আহত হোৱা নাই। টোটেল মিলাই ৩খন ট্ৰেইনৰ পথ দুৰ্ঘটনাতহে ৩০০জন প্ৰায় আহত হয়। এয়া ঘটনাস্থল হৈছে উৰিষ্যা। মালটনাৰ ট্ৰেইনৰ লগত এক্সিডেণ্ট হোৱাৰ পিছত নেক্সট আকৌ এখন ট্ৰেইন আহি এক্সিডেণ্ট হোৱাত প্ৰায় ৩০০জন লোক আহত হয়। এয়া পথ এক্সিডেণ্টৰ দুৰ্ঘটনাৰ ফটো।